मोनसे गोजोनथाव खौरां मुसलपुराव एमएस टीवीएस डिलारा गोदानै टीवीएस जुपिटार SXC 110cc आरो एनटर्क XP 125cc नि स्कुटि लन्च खालामदों। बाक्सा जिल्लानि सदर मुसलपुर बेलगुरि फोथाराव थानाय एमएस टीवीएस डिलारा दिनै गोदानै टीवीएस कम्पानिनि गंनै जुपिटार SXC 110cc आरो एनटर्क XP 125cc लन्च खालामदों। नोंगौ बे दिनैनि गोदानै लन्च खालामनाय हाबाफारियाव बाहागो लानानै मुसलपुर ICDS नि एकाउन्टेन्ट लहित दाबाया गोजा फास्राखौ बोखारनानै बेखेवनानै होयो। लोगोसे मुसलपुर ICDS नि एकाउन्टेन्ट लहित दाबाया खौरांनि गेजेरजों फोरमायोदि बे डिलाराव सोरबाफोर सुबुङा गोदानै गारि बाइक एबा स्कुटि लानो गोसो दंब्ला फाइनेन्स एबा जायखिजाया गोजाम बाइकखौ सोलायनानै गोदान बाइक एबा स्कुटि लानायनि खाबुखौ मोननो हागोन। MS TVS মুছলপুৰৰ পৰা মই বিশ্বজিৎ নাথে বড়োলেণ্ড বুবলি চেনেলক আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জনাইছোঁ কাৰণ মোক এইখিনি সহায় সহযোগিতা আগবঢ়াৰ বাবে। আজি আমাৰ ইয়াতে দুখনকৈ স্কুটি লঞ্চ কৰা হৈছে, এনট্ৰক XP ব্লেক কালাৰ 125cc আৰু এখন হৈছে জুপিটাৰ 110cc। হেল্পফুল হ'ব, উপকাৰ হ'ব বুলি মই আশা কৰিলোঁ কাৰণ এইখন গাড়ীৰ হৈছে কালাৰ এণ্ড ভেৰাইটিজ বহুত গুড হয়, এক্সিলেণ্ট বুলি ক'ব লাগে, গুড নহয় এক্সিলেণ্ট, কাৰণ ইয়াৰ যিটো লাইটিং ফেচিলিটি হয় বা যেনেকুৱা মডিফিকেশ্যনত বনাইছে গাড়ীখন বা ইয়াৰ মাইলেজ, ইয়াৰ টৰ্ক বা ইয়াৰ যিটো আপোনাৰ মাইলেজ পোৱা যাব 1 লিটাৰ তেলৰ মোটামুটি 55 অতিক্ৰম কৰিব কাৰণ 110cc হয় আৰু গাড়ীখন লুকছটো এক্সিলেণ্ট, লুকছৰ চাব গ'লে বহুত ভাল আৰু কাষ্টমাৰৰ পৰা বহুখিনি উপকৃত হৈছোঁ। কাষ্টমাৰে আহি মাত্ৰ বেলেগ গাড়ীৰ তুলনাত এখন গাড়ী বেছিকৈ গুৰুত্ব দিয়ে, বহুত আকৃষ্ট হয়। সেইবাবে মই এখন গাড়ী যে বিক্ৰী হ'ব, ভাল ধৰণে ৰাইজে আদৰি ল'ব, মই বহু আশা ৰাখিছোঁ। এইখন গাড়ী ফাইনেন্সতো লোৱা যায়, আমাৰ ইয়াত ফাইনেন্স ফেচিলিটি আছে। তাৰপিছত আপোনাৰ কেছতো ল'ব পাৰে, ফাইনেন্সতো আমাৰ LNT বা আদাৰ কম ডাউন পে'মেণ্টতো গাড়ী দিয়া হয়, কিন্তু LNTৰ জৰিয়তে বহুতখিনি উপকৃত হ'ব কাষ্টমাৰে, যি নেকি SBI বেংকত পাৰ্চনেল লোন ল'ব গ'লে 9%ৰ তলত নাপায়, কিন্তু LNTয়ে 5%ত গাড়ী দি আছে ক্ৰাইটেৰিয়া লৈ, আৰু কিছুমান 7.57%তো গাড়ী দি আছে। কিন্তু ইয়াত LNTৰ জৰিয়তে ফাইনেন্স ল'লে ৰাইজে বহু উপকৃত হ'ব বুলি মই আশা কৰিছোঁ। এনট্ৰকখনৰো ভাল হয়, এনট্ৰকখন বহু চুইটেবল হয়, এনট্ৰকত ৰাইডিং কমফৰ্ট পাব, চকা ডাঙৰ হয় আৰু কি বুলি কয় বাৰিষাৰ বতৰত এখন চলাই বহুত ভাল পাব, যিখিনি মানে কমফৰ্টেবল হ'ব। কাৰণ কিয় এখন কালাৰটো বহুত গুড হয়, তাৰপিছত মডিফিকেশ্যনটো বহুত ভাল হয়। তাৰপিছত ৰাইজে যেনেকৈ বিচাৰিছে, কাৰণ আগতে অতীততে বিচাৰিছিলে বেলেগ ধৰণৰ কালাৰ, কিন্তু এই ইনষ্টেণ্ট যিখন গাড়ী লঞ্চ কৰিছে এইখনক লৈ ৰাইজ বহুত আকৃষ্ট হৈ আছে আৰু চাব আহিছে আমাৰ ডিলাৰত। কাৰণ এইখন গাড়ীৰ কোনোবাই হয়তো বুকিং দিয়ে, কোনোবাই হয়তো লগে লগে লাগে, মানে কি হয় গাড়ীখনৰ কাৰণে ৰাইজ তাৰমানে বহুত ব্যাকুল হৈ পৰিছে, মানে কি লগে লগে লাগে সেই কাষ্টমাৰবিলাকক। বহুখিনি সেয়াও ৰাখিছোঁ আপুনি আমাৰ কি বুলি কয়, আৰু ফাইনেন্স ফেচিলিটিও উন্নত মানদণ্ডৰ হয়। 15,000 16,000তে গাড়ী দিয়া হয় বা LNTৰ ফাইনেন্সৰ জৰিয়তে গাড়ীটো বিক্ৰী কৰা হয়। ফাইনেন্স ফেচিলিটি উন্নত মানদণ্ডৰ হয়। কোনোবাই হয়তো গাড়ীখন যদি কেছ ল'ব বিচাৰে তাতো আমি অফাৰ প্ৰদান কৰা হৈছে কাষ্টমাৰক। তাৰমানে কাষ্টমাৰক যেনেকৈ নহয়, কাষ্টমাৰক এইখন গাড়ীখন লৈ বহুখিনি ছেটিছফেকশ্যন পাইছে আৰু গাড়ীখন। ইয়াতে MS TVSত এক্সচেঞ্জো কৰা হয়, অৰ্থাৎ পুৰণা বাইকবোৰ দি নতুন গাড়ী দিয়া হয়। যিকোনো বাইক ৰখা হয়, যিকোনো কোম্পানীৰ বাইকে ইয়াত লৈ আমাৰ নতুন গাড়ী প্ৰদান কৰা হয়। কাষ্টমাৰে আহক, আমাৰ ইয়াতে কাষ্টমাৰখিনি আহি যথেষ্টখিনি উপকৃত হ'ব বুলি ভাবিছোঁ। অৰ্থাৎ ইয়াত ফাইনেন্স উইথ এক্সচেঞ্জ গোটেইখিনি যিহেতু
দিয়া হয়, লগতে আপোনাৰ এসেসৰিজও প্ৰদান কৰা যাব। গতিকে কাষ্টমাৰখিনি বহু লাভান্বিত হ'ব। গতিকে মই অনুৰোধ জনাইছোঁ যাতে কাষ্টমাৰখিনি আমাৰ MSTVSত স্কুটি বা বাইক লৈ আনন্দিত অনুভৱ কৰে আৰু অহাৰ কাৰণে ইচ্ছা কৰে।